এই বিৰল ৰূপ যাৰ ফলত এজন মানুহৰ হাত দুখন গছৰ ডাললৈ পৰিণত হৈছিল। গীৰ্জাৰ গেট পিৰামিডটো বনাবলৈ কিমান শিল ব্যৱহাৰ কৰা হৈছিল? গল্ফৰ বলত ডিম্পল কিয় থাকে? আপোনাৰ ফোনটো দ্ৰুতভাৱে চাৰ্জ কৰিবলৈ কি কৰিব লাগে? জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। নম্বৰ 1, ভাৰতবৰ্ষ বিশ্বৰ একমাত্ৰ দেশ য'ত ভাৰতৰ জাতীয় পতাকা প্ৰকৃতিত দেখা পোৱা যায়। বন্ধুসকল, নিজৰ দেশৰ বাবে লাইক এটা টিপিবলৈ নাপাহৰিব। নম্বৰ 2, প্ৰশান্ত মহাসাগৰ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰ আৰু পৃথিৱীৰ 30% পৃষ্ঠভাগ প্ৰশান্ত মহাসাগৰে আগুৰি আছে আৰু ই সকলো মহাসাগৰৰ ভিতৰত আটাইতকৈ ঠাণ্ডা মহাসাগৰ। নম্বৰ 3, গীৰ্জাৰ গ্ৰেট পিৰামিডত 23 লাখ নিৰ্বাচিত শিল ব্যৱহাৰ কৰা হৈছিল। এই টুকুৰাবোৰৰ প্ৰতিটোৰ ওজন 2 পৰা 30 টনলৈকে। এই পিৰামিডটোৰ ভেটি প্ৰায় 13 একৰ মাটিত বিস্তৃত। নম্বৰ 4, আলাস্কাৰ পাহাৰৰ ওপৰত এনে এটা পাহাৰ আছে যিটো ওপৰৰ পৰা চালে এনে লাগে যেন এগৰাকী মহিলা শুই আছে। সেইবাবে ইয়াক স্লিপিং লেডি মাউণ্টেইন বুলি কোৱা হয়। নম্বৰ 5, গল্ফৰ বলত ডিম্পল কিয় থাকে? ইংৰাজ অভিযন্তা উইলিয়াম টেইলৰে গল্ফৰ বলত সৰু সৰু পিট বনাইছিল। ইয়াৰ বাবে বলটোত ঘৰ্ষণ কম হয় আৰু বলটোৱে বহু দূৰলৈ যাত্ৰা কৰে। নম্বৰ 6, মাইক্ৰস্কোপত ময়ূৰৰ পাখি দেখিলে এনে লাগে যেন কোনোবাই কাপোৰ বোৱাৰ দৰে সেই ময়ূৰ পাখি বৈছে। হয়তো সেইবাবে ময়ূৰৰ পাখি ইমান ধুনীয়া। নম্বৰ 7, এক গৱেষণাৰ মতে যিজন পুৰুষে এটা সময়ত 40টা পুছ আপ কৰে তেওঁৰ হৃদযন্ত্ৰ সুস্থ বুলি গণ্য কৰা হয়। এইসকল পুৰুষৰ হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ আন পুৰুষতকৈও 96% কম। বন্ধুসকল, এইজন হ'ল 28 বছৰীয়া আব্দুল বাজান্দৰ। তেওঁৰ আগতে ৰিক্সা চালক আছিল, কিন্তু এটা বিৰল ৰোগৰ ফলত তেওঁৰ হাত দুখন গছৰ ডাললৈ পৰিণত হৈছিল। যিটো অৱস্থা ইমানেই বিৰল যে বিশ্বজুৰি মাত্ৰ 12জন লোকহে ইয়াৰ দ্বাৰা ভোগে আৰু এই ৰোগবিধৰ নাম হ'ল লুৱাণ্ডস্কি লুটছ ডিছপ্লেছিয়া। নম্বৰ 9, বন্ধুসকল, ওপৰত দেখা ছবিখন এজন চিত্ৰশিল্পীয়ে চিৰিৰ ওপৰত নিৰ্মাণ কৰিছিল, যাৰ মাজেৰে মানুহ পাৰ হৈ যায়। তেওঁ এই বেদনা দেখুৱাব বিচাৰিছিল যে দুখীয়া মানুহ পৃথিৱীৰ ভিৰৰ মাজত অদৃশ্য। জনসাধাৰণৰ মাজত তেওঁলোকৰ উপস্থিতি কোনো গুৰুত্ব নিদিয়ে। নম্বৰ 10, যদি আপুনি আপোনাৰ ফোনটো দ্ৰুতভাৱে চাৰ্জ কৰিব বিচাৰে তেন্তে মোবাইলটো এয়াৰপ্লেন মোডত ৰাখক, যাৰ বাবে মোবাইলৰ ট্ৰান্সমিটাৰ বন্ধ হৈ থাকে আৰু আপোনাৰ মোবাইলটো দ্ৰুতভাৱে চাৰ্জ হ'বলৈ আৰম্ভ কৰে।